নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ শুই উঠা বহুত দেৰি হৈ গ'ল, গম পাইনে? এয়া দেখিছে মোৰ চকুকেইটা কেনেকৈ ডাঙৰকৈ ফুলি আছে। আৰু মই আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত দেখিব মই আজি কিবা নতুন ৰেচিপি এটা বনাম আৰু অলপ ওলাই কৰি যাম, আপোনালোক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া সদ্যহতে মই একাপ চাহ খাই লওঁগৈ। তেন্তে আহকচোন এই ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। যিহেতু কৰোণা বহুত বেছি বাঢ়ি গৈছে আৰু আমাৰ ইয়াতোতো বহুত বেছি হৈছে। গোটেইখনে বন্ধ, কিন্তু বন্ধৰ মাজত অকণমান খোলা দিছে আৰু তাৰ মাজত মই আজি অকণমান দৰকাৰী কামত ওলাই যাম। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। আৰু মই যিটো এটা নতুন ৰেচিপি আজি ট্ৰাই কৰিম কৈছোঁ, আপোনালোকে চাই যাব ভিডিঅ'টো সম্পূৰ্ণকৈ নিশ্চয়কৈ দেখা পাব। এয়া গা পা ধুই কৰি মই ওলাই ল'লোঁ আৰু মই আপোনালোকক জনাইছিলোঁ যে অকণমান বাহিৰলৈ ওলাই যাবলগীয়া আছিলে এটা দৰকাৰী কামত আৰু অলপ বজাৰ কৰিবলগীয়া আছিলে। তেন্তে আকৌ অলপ পাছত মই লগ পাই আছোঁ আপোনালোকক। সঁচাকৈ আজি বহুত দিনৰ মূৰত বাহিৰখন দেখিলোঁগৈ, মানে টাউনখন দেখিলোঁগৈ। এয়া দেখিছে মানুহ দুনুহ বহুত কমিছে, মাজতে বহুত বেছি ভিৰ হৈ গৈছিলে, কোনেও ক'ভিড প্ৰট'কল মনা নাছিলে, কিন্তু এতিয়া লাহে লাহে অলপ মানুহবোৰে মানিবলৈ লৈছে। আৰু এয়া আহি মই দোকান পাই গ'লোহি, অলপ বজাৰ কৰি লওঁ। দোকানত মানুহ বেছি হৈ গ'ল, সেইবাবে অলপ দেৰি ৰৈ ল'লোঁ। দোকান কৰি লওঁ, মানে বস্তুখিনি লৈ লওঁ আৰু আপোনালোকক ঘৰত লগ পাই আছোঁ। ফাইনেলি বজাৰ কৰি আহি মই ঘৰ পালোঁহি আৰু ঘৰ পায়ে গা পা আকৌ ধুই কৰি ফ্ৰেছ হৈ ল'লোঁ। আৰু বজাৰ সমাৰ কৰা আপোনালোকক ইমান দেখুৱাবলৈ নহ'লে, যিহেতু বহুত লৰালৰি হৈছিল আৰু 12টা বজালৈকে খোলা থাকে। আৰু মই সোনকালে বজাৰ সমাৰ কৰি আহি ঘৰ পালোঁহি। ঘৰ পাই কৰি এতিয়া গা পা ধুই কৰি যিহেতু ফ্ৰেছ হৈ ল'লোঁ, তেন্তে আহকচোন আজি আমাৰ এই ৰেচিপিটো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছিলোঁ যে আজি মই এটা নতুন ৰেচিপি ট্ৰাই কৰিম আৰু আপোনালোককো দেখাই যাম। এই নতুন ৰেচিপিটোৰ বাবে মই গোটেই সামগ্ৰীখিনি এনেদৰে গোটাই ল'লোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ যে এয়া মই অলপ মাংস লৈছোঁ, কম পৰিমাণে অকণমান মাংস লৈছোঁ আৰু এয়া তিল লৈছোঁ। মাংসৰ যিমানটো পৰিমাণ তাতকৈ অলপ কম, মানে মাংসৰ পৰিমাণৰ লগত মিলাই পেলাই ল'ব তিলটো, বহুত বেছিও নল'ব। এয়া মই আপোনালোকক দেখুৱাইছোঁ যে এয়া ইমানটো জোখত লৈছোঁ তিলখিনি। আৰু এয়া কেইটুকুৰামান কটা আলু আৰু এয়া পিঁয়াজ মিডিয়াম চাইজৰ দুটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া আদা আৰু নহৰু পেষ্ট। এই গোটেই সামগ্ৰীখিনি এনেদৰে গোটাই ল'লোঁ। আৰু আজি মই বনাবলৈ গৈ আছোঁ তিল চিকেন। আপোনালোকে খাই পাইছে নাই নাজানো, কিন্তু মই প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছোঁ আৰু আপোনালোকে চাই যাওকচোন ভিডিঅ'টো মই কেনেদৰে কৰি যাওঁ। এয়া মই এখন কেৰাহী গেছত এনেদৰে পাতি ল'লোঁ আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে মই গোটেই তিলখিনি এনেকৈ দি দিলোঁ আৰু তিলখিনি অলপ গৰম হোৱালৈকে মই এনেদৰে অলপ সময় ভাজিম। তিলখিনি ইমান সময়লৈকে ভাজিব যাতে তিলখিনিৰ পৰা অলপ গোন্ধ আহে। বহুত বেছি বেয়াও নেপেলাব। তিলখিনি ভাজোঁতে সেইটো কথা লক্ষ্য কৰিব যাতে তিলখিনি জ্বলি নাযায়। ভাজি লোৱা তিলখিনি এখন প্লেটলৈ মই এনেদৰে উলিয়াই ল'লোঁ। তাৰপিছত এটা মিক্সিৰ সহায়ত এনেদৰে গোটেই তিলখিনি গুড়ি কৰি ল'লোঁ। আধা আধা গুড়ি কৰিলেও হ'ব, একেবাৰে মিহি নকৰিলেও হ'ব। তেন্তে আহক আজি আমাৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। তাৰ বাবে মই এখন কেৰাহীত এনেদৰে তেল দি গৰম কৰি লৈছোঁ আৰু তেল গৰম হোৱাৰ পিছত তাতে মই দিছোঁ কেইটামান পাঁচফোৰণ আৰু পাঁচফোৰণকেইটা ভালদৰে ফুটি উঠাৰ পাছত তাত মই কাটি থোৱা পিঁয়াজখিনি এড কৰি দিছোঁ। আৰু যেতিয়া পিঁয়াজখিনি সম্পূৰ্ণভাৱে ৰঙা হৈ উঠিছে, তেতিয়া মই তাতে পিচি থোৱা আদা আৰু নহৰুৰ পেষ্টখিনি দি দিছোঁ। গোটেইখিনি অলপ সময় লৰাই ভজাৰ পিছত যেতিয়া আদা আৰু নহৰুৰ কেঁচা গোন্ধটো গুচি গৈছে, তাতে মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। মাংসখিনি যিহেতু মেৰিনেট কৰি থওঁতে মই হালধি আৰু নিমখ দিছিলোঁ, সেইবাবে এতিয়া হালধি আৰু নিমখ এড নকৰোঁ। আপোনালোকে নিজৰ জোখটো চাই ল'ব। যদি নিমখ কম পৰিমাণে এড কৰিছিলে, তেতিয়া ইয়াত অলপ এড কৰি দিব আৰু হালধিও তেনেদৰে এড কৰিব পাৰে। মাংসখিনি ভজা সম্পূৰ্ণ হোৱাৰ পিছত এয়া দেখিছে কেনেদৰে তেল বিৰিঙি উঠিছে আৰু তাতে মই এতিয়া কাটি থোৱা আলুখিনি এড কৰি দিলোঁ। গোটেই আলুখিনি এড কৰাৰ পিছত অলপ সময় মই গোটেইখিনি ওপৰতল কৰি মিলাই লৰাই ভাজিবলৈ চেষ্টা কৰিলোঁ। মাংসখিনিত কালাৰৰ বাবে একো মছলা এড নকৰিলেও হ'ব, যিহেতু আমি ইয়াত তিল দিম। এয়া দেখিছে অলপ সময় লৰাই ভজাৰ পিছত যেতিয়া আলু কেইটুকুৰা সিজি গৈছে, তাতে মই অকণমান গৰম মছলা এড কৰি দিছোঁ আৰু তাৰ পাছত দিছোঁ মই অকণমান মিট মছলা। এইখিনি ভালদৰে মিলোৱাৰ পাছত তাত মই এতিয়া গুড়ি কৰি থোৱা তিলখিনি অলপকৈ এড কৰি দিছোঁ।
তিলখিনি এড কৰোঁতে মনত ৰাখিব যে তিলখিনি অলপ অলপকৈ এড কৰিব আৰু গোটেইখিনি একেলগে এড কৰি নিদিব, নহ'লে তলফালৰ পৰা জ্বলি আহিব। আৰু এনেকৈ তিলখিনি এড কৰাৰ পাছত গোটেইখিনি ভালদৰে লৰাই অলপ সময় ভাজিব। তিলখিনি দিয়াৰ 1 মিনিটমানৰ পাছতে তাতে অলপ মই পানী এড কৰি দিলোঁ, কাৰণ বহুত সময় ৰাখিব নালাগে, নহ'লে তলফালৰ পৰা জ্বলি আহিলে সোৱাদটো নুঠিব। আৰু তিল এড কৰাৰ পাছত এনেদৰে মই পানী এড কৰি দিলোঁ। পানী অলপ অলপকৈ এড কৰিছোঁ। আপোনালোকে দেখিছে মই কেনেদৰে পানীখিনি এড কৰি দিলোঁ। আপোনালোকেও তেনেকৈ অলপ অলপকৈ এড কৰি দিব। আৰু অলপ সময়ৰ পাছত দেখিছে ইয়াত সম্পূৰ্ণভাৱে উতল অহা আৰম্ভ কৰিছে আৰু লাহে লাহে পানীখিনিও শুহিবলৈ আৰম্ভ কৰিছে। এয়া দেখিছে তিলৰ কালাৰ কি সুন্দৰ হৈ ওলাই আহিছে। সেইবাবে মই আপোনালোকক কৈছিলোঁ যে ইয়াত বেলেগকৈ কালাৰ দিয়াৰ একো প্ৰয়োজন নাই, কাৰণ মাংসখিনি ক'লাই হ'ব, কাৰণ আমি ইয়াত তিল ব্যৱহাৰ কৰিছোঁ। সেইবাবে ইয়াত ৰঙৰ বাবে বেলেগ মছলা ব্যৱহাৰ নকৰিলেও হ'ব। আৰু অলপ সময় মাংসখিনি ঢাকি ৰখাৰ পাছত এয়া দেখিছে পানীখিনি অলপ অলপ শুহিবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকে পানীটো নিজৰ জোখমতে ৰাখিব। ময়ো নিজৰ জোখমতেই ৰাখিছোঁ পানীখিনি। আৰু ইয়াৰ পাছত অলপ সময় সিজাম, আৰু যেতিয়া গোটেইটো গ্ৰেভি হৈ পৰিব তেতিয়া মই নমাই দিম। পুনৰবাৰ এখন ঢাকনৰ সহায়ত অলপ সময়ৰ বাবে মই ঢাকি ৰাখিছিলোঁ, আৰু ঢাকনখন আঁতৰাৰ পাছত এয়া দেখিছে মাংসখিনিৰ পৰা পানীখিনি লাহে লাহে শুকাবলৈ আৰম্ভ কৰিছে। এয়া দেখিছে মাংসখিনিৰ পৰা পানীখিনি একেবাৰে শুকাই গৈছে, আৰু মই এনেকুৱাতে গেছটো অফ কৰি দিলোঁ। আৰু আজি মোৰ স্পেচিয়েল তিল চিকেন ৰেচিপি এনেদৰেই প্ৰস্তুত হৈ গ'ল। তেতিয়াহ'লে আহকচোন আমি এতিয়া টেষ্ট কৰোঁগৈ। আৰু আজি মোৰ স্পেচিয়েল তিল চিকেন ৰেচিপি এনেদৰে প্ৰস্তুত হৈ গ'ল। এয়া গোটেই ভাতৰ থালিখন মই এনেদৰে সজাই ল'লোঁ। এয়া দেখিছে তিল চিকেন কেনেদৰে গোটেই মাংসখিনি ক'লা হৈ গ'ল। আৰু এয়া লৈছোঁ পনীৰৰ ভাজি। ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। এইটো ভোট জলকীয়া, আৰু এয়া লৈছোঁ অকণ জ্বলা খৰিচা আচাৰ, এয়া গোলনেমু, আৰু এয়া ভাত। এতিয়া মই গোটেইখিনি খাম। চাই যাব দেই কেনেকৈ খাওঁ। আজি ইমানেই বেছি গৰম, আৰু ভিডিঅ' কৰি কৰি পাকঘৰত এনেকৈ বনাওঁতে মোৰ একদম অৱস্থা বেয়া হৈ গৈছে। একদম গোটেই দেখিছেনে ঘামি জামি মোৰ অৱস্থা নাই। আৰু তেনেকৈ আজি মোৰ ৰেচিপিটো প্ৰস্তুত হৈ গ'ল। আপোনালোকে দেখিছে নিশ্চয় ৰেচিপি মোৰ আজি প্ৰস্তুত হৈ গ'ল। আপোনালোকক মই ভিডিঅ'ত দেখুৱাইছোঁ কেনেকৈ বনালোঁ। তেন্তে আহক এতিয়া টেষ্টিং টাইম। টেষ্ট কৰি জনাই আছোঁ কেনেকুৱা হৈছে। মই প্ৰথমতে অকণমান মাংস লৈ লৈছোঁ। টেষ্টি হৈছে। আপোনালোকে এবাৰ বনাই চাব, তাৰপিছত গম পাব। দেখিছেনে কিদৰে মই খাৱন দিছোঁ। এতিয়া মই ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। ভাত খাই উঠি এখন তামোল হাতত লৈ আকৌ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। হেল্ল' এভৰিৱান, ভাত পানী খাই কৰি মোৰ হৈ গ'ল, আৰু মই এতিয়া এই তামোলখন খাম। ভাত খাই উঠি তামোল খোৱা এনেকৈ অভ্যাস কাৰ কাৰ আছে বাৰু জনাবচোন দেই। মই কিন্তু ভাত খাই উঠি তামোল এখন খাওঁৱেই, মানে যেতিয়া পাওঁ তেতিয়া খাওঁৱেই। আৰু অসমীয়া বুলি ক'লে যিহেতু তামোলখন মেইন, নহয়নে বাৰু? আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে সেইটোও মোক জনাব, আৰু অলপ মৰম দিব ভিডিঅ'টোত। আজিৰ ভ্লগটো মই এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ জৰিয়তে আকৌ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ সকলো সুস্থ থাকক, ঘৰতে থাকক। ধন্যবাদ।